নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 5ৰ 6ৰ পৰা 9 নম্বৰলৈকে থকা প্ৰশ্নবোৰৰ সমাধান কৰিম। এতিয়া কোৱেশ্চন নম্বৰ 6ত আমাক কি কৈছে যে এটা সামন্তৰিকৰ দুটা ওচৰা-ওচৰি বাহুৰ মাপ 7.5 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। সামন্তৰিকটোৰ এটা কোণৰ মাপ 80 ডিগ্ৰী হ'লে সামন্তৰিকটো অংকন কৰা। এতিয়া ইয়াত আমাক সামন্তৰিকৰ দুটা বাহুৰ মাপ দিয়া আছে আৰু এটা কোণৰ মাপ দিয়া আছে। আমি সামন্তৰিকটো অংকন কৰিব লাগে। এতিয়া চোৱা ইয়াত আমি প্ৰথমতে এটা সামন্তৰিকৰ খচৰা চিত্ৰ আঁকি লৈছো। ধৰা এইটো আমাৰ এটা ABCD সামন্তৰিক। এতিয়া চোৱা আমাক ধৰা আমাৰ AB বাহুৰ মাপ দিয়া আছে আমাৰ 7.5 সেন্টিমিটাৰ 7.5 সেন্টিমিটাৰ আৰু ধৰা আমাৰ AD বাহুৰ মাপ দিয়া আছে 6 সেন্টিমিটাৰ। এতিয়া চোৱা আমাৰ AB যদি আমাৰ 7.5 সেন্টিমিটাৰ হয় তেন্তে আমাৰ DCও আমাৰ কি হ'ব 7.5 সেন্টিমিটাৰ হ'ব। কাৰণ আমি জানো যে সামন্তৰিকৰ ধৰ্মমতে সামন্তৰিকৰ বিপৰীত বাহুবোৰৰ মাপ কি আমাৰ সমান আৰু সমান্তৰাল। বিপৰীত বাহুবোৰ আমাৰ সমান আৰু সমান্তৰাল হয়। এতিয়া আমাৰ AB বাহুটোৰ মাপ আমাৰ দিয়া আছে 7.5 সেন্টিমিটাৰ। সো আমাৰ DC বাহুৰ মাপও আমাৰ কি হ'ব এইটো 7.5 সেন্টিমিটাৰ হ'ব আৰু আমাৰ AD 6 সেন্টিমিটাৰ দিয়া আছে। সো আমাৰ BCও আমাৰ 6 সেন্টিমিটাৰ হ'ব। ঠিক আছে আৰু আমাক ধৰা এই কোণটো আমাৰ দিয়া আছে আমাৰ 80 ডিগ্ৰী। ঠিক আছে এতিয়া আমি এট ফাৰ্স্ট আমাৰ কি কৰিব লাগিব আমাৰ এই AB বাহুটো আমি আঁকি ল'ব লাগিব। এতিয়া 7.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি এডাল ৰেখাখণ্ড আঁকিব লাগিব। এতিয়া স্কেলৰ সহায়ত প্ৰথমতে আমি 7.5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি দিম। ৰেখাডালৰ নাম দিম আমি A আৰু B, AB ৰেখা। ঠিক আছে AB। এতিয়া আমি কি কৰিম আমাৰ এই 80 ডিগ্ৰী কোণটো আমি আঁকিব লাগিব। কাৰ ওপৰত এই আমাৰ A ৰ ওপৰত, এই বিন্দুৰ ওপৰত আমি 80 ডিগ্ৰী কোণটো আমাক লাগিব। এতিয়া চোৱা 80 ডিগ্ৰী কোণটো এই কোণ মাপ যন্ত্ৰৰ সহায়ত আঁকিব পৰা নাইবা আমাৰ কম্পাছৰ সহায়ত আমি আঁকিব পাৰোঁ। এতিয়া চোৱা কম্পাছৰ সহায়ত কেনেদৰে আঁকে। এতিয়া প্ৰথমতে আমি এই কম্পাছ আৰু কাঠ পেঞ্চিলৰ এটা দৈৰ্ঘ্য আমি ফিক্সড কৰি ল'ম। ঠিক আছে এইটো আৰু আমি পৰিৱৰ্তন নকৰোঁ। ঠিক আছে এতিয়া চোৱা এটা ফিক্সড দৈৰ্ঘ্য লৈ ল'লোঁ। এতিয়া আমি কি কৰিম এই A বিন্দুক কেন্দ্ৰ কৰি আমি এই বিন্দুক কেন্দ্ৰ কৰি প্ৰথমতে আমি এটা চাপ আঁকি দিম। এই ৰেখা A ৰ ওপৰত আমি প্ৰথমতে এটা চাপ আঁকি দিম। চাপ এটা আঁকি দিলোঁ। এতিয়া চোৱা প্ৰথমতে আমি কি কৰিম 120 ডিগ্ৰী কোণ এটা আঁকি ল'ম। 120 ডিগ্ৰী কেনেদৰে আঁকে ইয়াৰ আগৰ ভিডিঅ'ত পাইছা। ইয়াত আমি এই চাপটোৱে কটা AB ৰেখাৰ ওপৰত কটা বিন্দুটোৰ কেন্দ্ৰ কৰি প্ৰথমতে আমি এই ৰেখাডালৰ ওপৰত এটা চাপ আঁকি দিম। আকৌ আমি এই বিন্দুটোক কেন্দ্ৰ কৰি আমি আন এটা চাপ আঁকি দিম। এইটো আমাৰ হৈ গ'ল 120 ডিগ্ৰী। এতিয়া আমি এটা 90 ডিগ্ৰী কোণ আঁকিব লাগিব। 90 ডিগ্ৰী কোণ কেনেদৰে আঁকে আমি এই বিন্দুটোক কেন্দ্ৰ কৰি আমি ইয়াৰ ওপৰত এটা চাপ আঁকিব লাগিব। আকৌ আমাৰ এই বিন্দুটোক কেন্দ্ৰ কৰি আমি এই চাপটোক কটাকৈ আন এটা চাপ আঁকিব লাগিব। সো আমাৰ এইটো হৈ গ'ল আমাৰ 90 ডিগ্ৰী। এতিয়া এই চাপ দুটাই কটা বিন্দুৰ মাজেৰে যদি আমি এডাল ৰেখা আঁকি দিওঁ তেন্তে আমাৰ এইটো হৈ যাব 90 ডিগ্ৰী। এইটো জাষ্ট বুজোৱাৰ কাৰণে ডট ডট দি এইটো আঁকি দিয়া, জাষ্ট এইটো 90 ডিগ্ৰী কোণ বুজোৱাৰ কাৰণে। তো আমাৰ 90 ডিগ্ৰী কোণ হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব এতিয়া এই বিন্দুটোক কেন্দ্ৰ কৰি আন এটা চাপ আঁকিব লাগিব আৰু আমাৰ এই 90 ডিগ্ৰীত যোনটো আমাৰ ওপৰৰ দুটা চাপ আছে এই চাপ দুটাক কেন্দ্ৰ কৰি আমি আন এটা চাপ আঁকিব লাগিব। ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই চাপ দুটাই কটাকটি কৰা এই বিন্দুটোক কেন্দ্ৰ কৰি আমি ইয়াৰ ওপৰ ফালে আন এটা চাপ আঁকিব লাগিব। আকৌ এই বিন্দুক কেন্দ্ৰ কৰি এই চাপটোক কটাকৈ আন এটা চাপ আঁকিব লাগিব। এতিয়া চোৱা এই চাপ দুটাই এই আমাৰ ওপৰৰ চাপ দুটাই কটাকটি কৰা বিন্দুটোৰ মাজেৰে যদি আমি এডাল ৰেখা আঁকি দিওঁ তেন্তে আমাৰ 80 ডিগ্ৰী কোণটো আমি পাই যাম। এতিয়া চোৱা এই চাপ দুটাই কটাকটি কৰা বিন্দুটোৰ মাজেৰে এডাল ৰেখা আঁকি দিয়া। ঠিক আছে আৰু এই ৰেখাডালৰ নাম দিয়া X। ৰেখাডালৰ নাম দিম আমি X। ঠিক আছে আৰু এই কোণটো হৈ গ'ল আমাৰ 80 ডিগ্ৰী আৰু AB ৰেখাডালৰ আমাৰ দৈৰ্ঘ্য দিয়া আছে 7.5
5 সেন্টিমিটার আৰু এডি আমাক কিমান দি আছে এডি দি আছে আমাৰ 6 সেন্টিমিটার এতিয়া চোৱা এই এডিৰ সমান দৈৰ্ঘ্যলৈ আমি কি কৰিব লাগিব এই এক্সৰ ওপৰত আমি এটা চাপ আঁকিব লাগিব ঠিক আছে এতিয়া এডিৰ সমান দৈৰ্ঘ্যলৈ এডিৰ দৈৰ্ঘ্য আছে আমাৰ 6 সেন্টিমিটার এতিয়া স্কেলৰ সহায়ত আমি 6 সেন্টিমিটার দৈৰ্ঘ্যলৈ 6 সেন্টিমিটার দৈৰ্ঘ্যলৈ আমি এই এ বিন্দুক কেন্দ্ৰ কৰি আমি এ এক্সৰ ওপৰত এটা চাপ আঁকি দিলো ঠিক আছে আৰু এই বিন্দুটোৰ নাম দিম আমি ডি এতিয়া আমাৰ এডি হৈ গল আমাৰ 6 সেন্টিমিটার এডি হৈ গল 6 সেন্টিমিটার আৰু এবি আছে আমাৰ 7.5 সেন্টিমিটার এতিয়া আমাৰ এই দুটা ৰেখা আমাৰ এই দুটা বাহু আমাৰ সমান্তৰিকৰ হৈ গল ঠিক আছে এতিয়া আমাক লাগে কি আমাক লাগে ডিসি বাহু আৰু বিসি বাহু এতিয়া চোৱা ডিসি বাহুৰ মাপ আমাৰ কিমান আছে আমাৰ ডিসি বাহুৰ মাপ হ'ব আমাৰ এই এবি বাহুৰ মাপৰ সমান ঠিক আছে সো আমি এবিৰ দৈৰ্ঘ্যলৈ এবিৰ সমান দৈৰ্ঘ্যলৈ এই এবিৰ সমান দৈৰ্ঘ্যলৈ এই ডি বিন্দুক কেন্দ্ৰ কৰি এই পিনে এটা আমাৰ বৃত্তচাপ আঁকিব লাগিব আকৌ আমি বি বিন্দুক কেন্দ্ৰ কৰি এই এডিৰ সমান দৈৰ্ঘ্যলৈ আমি এই পিনে এই চাপটোক কটাকৈ আন এটা চাপ আঁকিব লাগিব এতিয়া চোৱা ইয়াত আমাৰ প্ৰথমতে এবিৰ সমান দৈৰ্ঘ্যলৈ এবিৰ সমান হৈ গল এতিয়া এবিৰ সমান দৈৰ্ঘ্যলৈ আমি এই ডি বিন্দুক কেন্দ্ৰ কৰি আমি এই পিনে এটা বৃত্তচাপ আঁকি দিলো আকৌ আমি এই এডিৰ সমান দৈৰ্ঘ্যলৈ এতিয়া আমি এডিৰ সমান দৈৰ্ঘ্যলৈ আমি এই বি বিন্দুক কেন্দ্ৰ কৰি এই চাপটোক কটাকৈ আন এটা বৃত্তচাপ আঁকি দিলো এতিয়া চোৱা এই চাপ দুটাই কটা বিন্দুটোৰ নাম দিম আমি সি ঠিক আছে এতিয়া ডিসি আৰু বিসি সংযোগ কৰি দিয়া আমাৰ আঁকিবলগীয়া সমান্তৰিকটো হৈ যাব এতিয়া এই ডিসি ডি আৰু সি এই দুটা সংযোগ কৰি দিলো আৰু আমাৰ এই বিসি আমি সংযোগ কৰি দিলো ঠিক আছে এতিয়া এই এবিসিডি হ'ব আমাৰ আঁকিবলগীয়া সমান্তৰিক ঠিক আছে বুজা গল এতিয়া ইয়াৰ অঙ্কন প্ৰণালীটো আমাৰ স্ক্ৰিনত দিয়া আছে তাৰে পৰা ভিডিওটো পজ কৰি লিখি লবা নাইবা আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে এৰুডেশন আসাম এই টেলিগ্ৰাম চেনেলত ইয়াৰ পিডিএফ বোৰ পাই যাবা তো তাৰে পৰা পিডিএফ ডাউনলোড কৰি লিখি লব পাৰিবা ঠিক আছে এতিয়া নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 7ত কোৱেশ্চন নম্বৰ 7ত আমাক কি কৈছে এটা সমান্তৰিকৰ কৰ্ণ দুডালৰ মাপ আছে আমাৰ 5.4 সেন্টিমিটাৰ আৰু 6.5 সেন্টিমিটাৰ আৰু ইয়াৰ এটা বাহুৰ মাপ আছে 5.8 সেন্টিমিটাৰ এতিয়া সমান্তৰিকটো অঙ্কন কৰিব লাগে এতিয়া সব প্ৰথমতে আমি কি কৰিব লাগিব প্ৰথমতে আমি সমান্তৰিকৰ কৰ্ণ দুডাল আমি প্ৰথমতে ধৰি লব লাগিব ঠিক আছে আমাক যেটো দিয়া আছে সমান্তৰিকৰ কৰ্ণ দুডাল ইয়াত প্ৰথমতে লিখি দিয়া ধৰা হল সমান্তৰিকৰ কৰ্ণ দুডাল আমি এসি আৰু বিডি হিচাপে ধৰি লম ধৰা হল সমান্তৰিকৰ কৰ্ণ দুডাল এসি ধৰা আমাক দিয়া আছে কিমান 5.4 সেন্টিমিটাৰ 5.4 সেন্টিমিটাৰ আৰু আমাক বিডি ধৰা দিয়া আছে কিমান 6.5 সেন্টিমিটাৰ 6.5 সেন্টিমিটাৰ এতিয়া আমি কি কৰিব লাগিব এই এসিৰ আধা আৰু বিডিৰ আধা উলিয়াব লাগিব এতিয়া therefore half of AC কিমান হ'ব 5.4 ৰ আধা কিমান হ'ব 2.7 সেন্টিমিটাৰ হ'ব 2.7 সেন্টিমিটাৰ ইয়াক দুইৰে ভাগ কৰি দিলে হল আকৌ আমাৰ half of BD কিমান হ'ব half of BD ইকুৱেল হ'ব আমাৰ 6.5 ক দুইৰে ভাগ কৰি দিলে এইটো হৈ যাব আমাৰ 3.25 সেন্টিমিটাৰ এতিয়া সমান্তৰিকটো আঁকি দিয়া এতিয়া চোৱা আমাক কি কৈছে আমাক সমান্তৰিকৰ এটা বাহুৰ মাপ আমাৰ দিয়া আছে 5.8 সেন্টিমিটাৰ সো আমি কি কৰিম প্ৰথমতে আমি 5.8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি লম ঠিক আছে এতিয়া 5.8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ স্কেলৰ সহায়ত এডাল ৰেখাখণ্ড আঁকি লোৱা 5.8 এতিয়া 0 ৰ পৰা আমাৰ 5.8 সেন্টিমিটাৰ হৈ গল এতিয়া এই ৰেখাডালৰ নাম দিম আমি
এই ৰেখাডালৰ নাম দিম আমি এ আৰু বি এ বি এতিয়া এ বি আমাক দিয়া আছে 5.8 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম এই এক কেন্দ্ৰ কৰি এই এচিৰ আধা দৈৰ্ঘ্যলৈ এক কেন্দ্ৰ কৰি এচিৰ আধা দৈৰ্ঘ্যলৈ আৰু বি কেন্দ্ৰ কৰি এই বিডিৰ আধা দৈৰ্ঘ্যলৈ আমি কি কৰিম আমি এ বিৰ ওপৰ ফালে আমি দুটা বৃত্তচাপ আঁকি দিম এতিয়া চোৱা আমাৰ এসি কিমান আছে এসি আছে 2.7 সো 2.7 দৈৰ্ঘ্যলৈ 2.7 দৈৰ্ঘ্যলৈ 2.7 ইয়াতে আছে 7 আৰু 2 সো এটা আমি সেট কৰি ললো 2.7 ঠিক আছে এতিয়া 2.7 দৈৰ্ঘ্যলৈ আমি এক কেন্দ্ৰ কৰি কি কৰিম আমি এ বিৰ ওপৰ ফালে আমি এটা বৃত্তচাপ আঁকি দিম ঠিক আছে আকৌ আমি এই বি কেন্দ্ৰ কৰি আমি বিডিৰ আধা দৈৰ্ঘ্যলৈ অৰ্থাৎ আমি 3.25 সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ 3.25 এটো হৈ যাব আমাৰ 3.25 হৈ গল 3.25 আমি সেট কৰি ললো এতিয়া আমি কি কৰিম এই বি বিন্দুক কেন্দ্ৰ কৰি 3.25 দৈৰ্ঘ্যলৈ আমি কি কৰিম এ বিৰ ওপৰ ফালে আমি আন এটা বৃত্তচাপ আঁকি দিম ঠিক আছে আৰু এই চাপ দুটাই কটা বিন্দুটোৰ নাম দিম আমি ও ঠিক আছে এই বিন্দুটো হৈ গল আমাৰ ও এতিয়া আমি কি কৰিম এই ওৰ পৰা আমি এ লৈ আমি এই ও এ সংযোগ কৰি দিম আৰু ও বি সংযোগ কৰি দিম ঠিক আছে এতিয়া ও এ আমি সংযোগ কৰি দিলো ও এ সংযোগ কৰি দিলো আকৌ আমি ও বি সংযোগ কৰি দিলো ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি এই এ ও আৰু বি ওক আমি বঢ়াই দিম এতিয়া এ ওক বঢ়াই দিয়া প্ৰথমতে এ ওক আমি বঢ়াই দিম এ ওক বঢ়াই দিলো ঠিক আছে আকৌ আমি বি ওক বঢ়াই দিম ঠিক আছে বি ওক বঢ়াই দিলো এতিয়া চোৱা এতিয়া আমি এই ও এৰ সমান দৈৰ্ঘ্যলৈ এই ও আৰু এই ও এৰ সমান দৈৰ্ঘ্যলৈ আমি কি কৰিম ও কেন্দ্ৰ কৰি এই এ ওৰ বৰ্ধিত অংশত আমি এটা চাপ আঁকি দিম এই এ ওৰ বৰ্ধিত অংশত আমি এটা চাপ আঁকি দিলো ঠিক আছে আকৌ আমি কি কৰিম এই ও বিৰ সমান দৈৰ্ঘ্যলৈ আকৌ ও বিন্দুক কেন্দ্ৰ কৰি এতিয়া আমি এই বি ওৰ বৰ্ধিত অংশত আমি আন এটা চাপ আঁকি দিম ঠিক আছে এতিয়া এই চাপ দুটাৰ নাম দিম আমি ইয়াৰ নাম দিম আমি সি আৰু ইয়াৰ নাম দিম আমি ডি ঠিক আছে এতিয়া এ ডি ডিসি আৰু বিসি সংযোগ কৰি দিয়া এতিয়া যদি আমি এই এ ডি আৰু বি সি আৰু আমাৰ ডি সি এই তিনিটা যদি আমি সংযোগ কৰি দিও তেন্তে আমাৰ হৈ যাব আঁকিবলগীয়া আমাৰ সামন্তৰিকটো ঠিক আছে তো এইটোৱে হল আমাৰ আঁকিবলগীয়া এ বি সি ডি সামন্তৰিক যত আমাৰ এ বিৰ মান দিয়া আছে 5.8 সেন্টিমিটাৰ আৰু আমাক কি দিয়া আছে এসি দিয়া আছে আমাৰ এসি দিয়া আছে 5.4 সেন্টিমিটাৰ আৰু বিডি দিয়া আছে আমাৰ 6.5 সেন্টিমিটাৰ 6.5 সেন্টিমিটাৰ সো ইয়াৰো আমাৰ অঙ্কন প্ৰণালীটো আমাৰ স্ক্ৰিনত দিয়া আছে ভিডিওটো পাউজ কৰি তাৰে পৰা লিখি লবা ঠিক আছে এতিয়া নেক্সট আহা কোশ্চেন নম্বৰ 8 কোশ্চেন নম্বৰ 8 কি কৈছে এটা আয়ত অঙ্কন কৰা যাৰ দিগ আৰু প্ৰস্থ ক্ৰমে 8.2 সেন্টিমিটাৰ আৰু 5.6 সেন্টিমিটাৰ এতিয়া চোৱা আমাক আয়ত অঙ্কন কৰিব দিছে আয়তৰ দিগ দিয়া আছে আমাৰ 8.2 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে আমাৰ 5.6 সেন্টিমিটাৰ এতিয়া চোৱা খচৰা চিত্ৰ আঁকি লোৱা আয়তৰ ধৰা আমাৰ এইটো এটা আয়ত ঠিক আছে ধৰা আমি এ বি সি আৰু ডি ৰে আমি ডি নাম দিলো এতিয়া আমাৰ এ বি দিয়া আছে ইয়াত আমাৰ এ বি দিয়া আছে 8.2 ধৰা এ বি 8.2 দিয়া আছে আৰু আমাৰ এ ডি দিয়া আছে 5.6
এতিয়া আমি আয়তৰ ধৰ্মমতে আমি কি জানো যে আমাৰ আয়তৰ বিপৰীত বাহুবোৰ আমাৰ সমান হয় আৰু আমাৰ আয়তৰ প্ৰত্যেকটো কোণে আমাৰ কি হয় 90 ডিগ্ৰী হয় ঠিক আছে তো আমি প্ৰথমতে কি কৰিম আমি প্ৰথমতে আমি এই AB ৰেখাখণ্ড আঁকিম তাৰ পিছত আমি A বিন্দুৰ ওপৰত আমি 90 ডিগ্ৰী কোণ এটা আঁকি লম তো AB আমাৰ দিয়া আছে 8.2 সেন্টিমিটার সো 8.2 সেন্টিমিটার দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি দিয়া 8.2 সেন্টিমিটার দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকি দিয়া এটো হৈ গল আমাৰ 8.2 সেন্টিমিটার আৰু ইয়াৰ নাম দিয়া AB ঠিক আছে AB হল আমাৰ 8.2 সেন্টিমিটার এতিয়া এই A বিন্দুৰ ওপৰত এই A বিন্দুৰ ওপৰত আমাৰ এটা 90 ডিগ্ৰী কোণ আঁকিব লাগে এতিয়া চোৱা 90 ডিগ্ৰী কোণটো কেনেদৰে আঁকে 90 ডিগ্ৰী কোণটো একেবাৰে ইজি এতিয়া কম্পাস আৰু কাট পেন্সিলৰ আমি এটা ফিক্সড এটা দৈৰ্ঘ্য লৈ লওঁ ঠিক আছে ফিক্সড এটা দৈৰ্ঘ্য লৈ আমি কি কৰিম এই A বিন্দুক কেন্দ্ৰ কৰি আমি ইয়াতে এটা চাপ আঁকি দিম ঠিক আছে তো চাপ আঁকি দিলো ঠিক আছে এতিয়া আমাৰ কম্পাসৰ দৈৰ্ঘ্য পৰিৱৰ্তন নকৰাকৈ আমি ইয়াত কেন্দ্ৰ কৰি আমি এইপিনে এটা চাপ আঁকি দিলো এটো হৈ গল আমাৰ 60 ডিগ্ৰী আকৌ আমি ইয়াতে কেন্দ্ৰ কৰি এইপিনে আন এটা চাপ আঁকি দিলো এটো হৈ গল আমাৰ 120 ডিগ্ৰী এতিয়া 120 ডিগ্ৰী আমাক লাগে কিমান আমাক লাগে 90 ডিগ্ৰী এতিয়া এই দুটা চাপক আমি কেন্দ্ৰ কৰি ওপৰ ফালে আমি আৰু দুটা চাপ আঁকিব লাগিব এতিয়া ইয়াক কেন্দ্ৰ কৰি আমি ওপৰ ফালে এটা চাপ আঁকি দিলো আকৌ এই চাপক কেন্দ্ৰ কৰি এই চাপ দুটা গটাগটি কৰা বিন্দুটোৰ কেন্দ্ৰ কৰি আমি আন এটা চাপ আঁকি দিলো ঠিক আছে এতিয়া এই চাপ দুটাই কটাগটি কৰা বিন্দুটোৰ মাজেৰে এডাল ৰেখা আঁকি দিয়া আৰু এই ৰেখাডালৰ নাম দিয়া A এটো হ'ব আমাৰ x ax ঠিক আছে এতিয়া চোৱা AB আমাৰ হৈ গল 8.2 আৰু 90 ডিগ্ৰী কোণটো আমাৰ হৈ গল এটো হৈ যাব আমাৰ 90 ডিগ্ৰী আৰু এতিয়া লাগে আমাক কি AD কিমান আছে 5.6 সেন্টিমিটার দৈৰ্ঘ্যলৈ আমি এক কেন্দ্ৰ কৰি ax ৰ ওপৰত এডাল বৃত্তচাপ আঁকিব লাগে এতিয়া 5.6 সেন্টিমিটার দৈৰ্ঘ্য লৈ লোৱা 5.6 এটো হৈ গল আমাৰ 5.6 এতিয়া 5.6 সেন্টিমিটার দৈৰ্ঘ্যলৈ এই A বিন্দুক কেন্দ্ৰ কৰি ax ৰ ওপৰত আমি এটা বৃত্তচাপ আঁকি দিলো ঠিক আছে এতিয়া চোৱা এই ৰেখাডালৰ ওপৰত চাপটোৱে কটা বিন্দুটোৰ নাম দিম আমি D ঠিক আছে এতিয়া আমাৰ AD কিমান হ'ব AD হৈ যাব আমাৰ 5.6 সেন্টিমিটার 5.6 সেন্টিমিটার হৈ যাব এতিয়া আমাক লাগে কি আমাক লাগে DC আৰু BC এতিয়া চোৱা DC কিমান হ'ব DC হ'ব আমাৰ 8.2 সেন্টিমিটার কাৰণ বিপৰীত বাহুবোৰ আমাৰ সমান হয় আৰু আমাৰ BC কিমান হ'ব BC হ'ব আমাৰ 5.6 সেন্টিমিটার এতিয়া প্ৰথমতে আমি কি কৰিম এই AB ৰ সমান দৈৰ্ঘ্যলৈ এই AB ৰ সমান দৈৰ্ঘ্যলৈ আমি এই D বিন্দুক কেন্দ্ৰ কৰি আমি এই পিনে এটা বৃত্তচাপ আঁকিব লাগিব ঠিক আছে আকৌ আমি এই AD ৰ সমান দৈৰ্ঘ্যলৈ আমি এতিয়া B বিন্দুক কেন্দ্ৰ কৰি এই চাপটোক কটাকৈ আন এটা চাপ আঁকিব লাগিব এতিয়া এই চাপ দুটাই কটা বিন্দুটোৰ নাম দিম আমি C ঠিক আছে এতিয়া DC আৰু BC সংযোগ কৰি দিয়া এই ABCD হ'ব আমাৰ আঁকিবলগীয়া আয়ত ঠিক আছে তো ইয়াৰো আমাৰ অঙ্কন প্ৰণালীটো স্ক্ৰিনত দিয়া আছে তো ভিডিওটো পাউজ কৰি লিখি লবা ঠিক আছে এতিয়া নেক্সট আহা কোশ্চেন নাম্বাৰ 9 ত এতিয়া কোশ্চেন নাম্বাৰ 9 ত আমাক কি কৈছে যে এটা বৰ্গ ABCD অঙ্কন কৰা যাতে আমাৰ AB ইকুৱেল 6.4 সেন্টিমিটার হয় এতিয়া বৰ্গ আমি বৰ্গৰ এটা খচৰা চিত্ৰ প্ৰথমতে আঁকিলো একেবাৰে ইজি বৰ্গ অঙ্কন কৰা চোৱা এইটো ধৰা আমাৰ এটা বৰ্গ ঠিক আছে আৰু ইয়াৰ যিকোনো এটা বাহুৰ মান আমাক কিমান দিয়া আছে AB দিয়া আছে ধৰা AB এটো হল আমাৰ A আৰু B AB আমাক দিয়া আছে কিমান AB দিয়া আছে 6.4
4 সেন্টিমিটার ঠিক আছে ইয়ার নাম দিয়া সি আর ইয়ার নাম দিয়া ডি এতিয়া বর্গৰ ধর্মমতে আমি কি জানো যে বর্গৰ প্ৰতিটো বাহুৱে আমাৰ সমান হয় সমান দৈৰ্ঘ্যৰ আৰু প্ৰত্যেকটো কোণে আমাৰ 90 ডিগ্ৰী ঠিক আছে তো বর্গৰ আমাৰ যেহেতু আমাৰ এ বি 6.4 আছে সো আমাৰ এই বাহুটো 6.4 হ'ব এই বাহুটো 6.4 হ'ব আকৌ এই বাহুটো আমাৰ 6.4 হ'ব আৰু ইয়াৰ প্ৰত্যেকটো কোণে আমাৰ 90 ডিগ্ৰী এতিয়া আমি আগৰ দৰে আয়ত অঙ্কন কৰাৰ দৰে আমি প্ৰথমতে কি কৰিম এ বি আঁকি লম এ বি ৰেখাখণ্ড আঁকি লম তাৰ পিছত আমি এৰ ওপৰত আমি 90 ডিগ্ৰী কোণ এটা আঁকি ল'ব লাগিব এতিয়া চোৱা প্ৰথমতে 6.4 দৈৰ্ঘ্যৰ আমি এটা ৰেখাখণ্ড আঁকিব লাগিব 6.4 হৈ গল এতিয়া ইয়াৰ নাম দিয়া এ আৰু বি এ বি এতিয়া এ বিন্দুৰ ওপৰত আমাৰ এটা 90 ডিগ্ৰী কোণ আঁকিব লাগিব এতিয়া চোৱা 90 ডিগ্ৰী কোণ প্ৰথমতে আমি কম্পাস আৰু কাঠ পেন্সিলৰ দৈৰ্ঘ্য এটা ফিক্স কৰি লওঁ এতিয়া এ বিন্দুক কেন্দ্ৰ কৰি আমি কি কৰিম প্ৰথমতে আমি ইয়াত আমি এটা চাপ আঁকিব লাগিব ঠিক আছে এতিয়া ইয়াত কেন্দ্ৰ কৰি এই চাপটো এই ৰেখাডালৰ ওপৰত যত আমাক কাটিছে এই বিন্দুত আমি কেন্দ্ৰ কৰি এই চাপটোৰ কটাকৈ আন এটা চাপ আঁকিব লাগিব এটো হৈ গল আমাৰ 60 ডিগ্ৰী আকৌ ইয়াত কেন্দ্ৰ কৰি ইয়াত আৰু এটা চাপ আঁকিব লাগিব এটো হৈ গল আমাৰ 120 ডিগ্ৰী 120 ডিগ্ৰী হৈ গল এতিয়া লাগে আমাক 90 ডিগ্ৰী সো ইয়াত আমি আকৌ কেন্দ্ৰ কৰি ইয়াৰ ওপৰত এটা চাপ আঁকি দিলো আকৌ ইয়াত কেন্দ্ৰ কৰি এই চাপটো কটাকৈ আন এটা চাপ আঁকি দিলো ঠিক আছে এতিয়া এই চাপ দুটাই কটাকটি কৰা বিন্দুটোৰ মাজেৰে এডাল ৰেখা আঁকি দিয়া আৰু এই ৰেখাডালৰ নাম দিয়া এ এক্স ঠিক আছে এতিয়া আমাৰ এ বি কিমান আছে এ বি 6.4 সেন্টিমিটাৰ আছে ঠিক আছে আমাৰ বৰ্গৰ প্ৰত্যেকটো বাহুই আমাৰ কিমান হ'ব 6.4 সেন্টিমিটাৰ হ'ব তো আমি কি কৰিম 4.6 সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ এ বিৰ সমান দৈৰ্ঘ্যলৈ এ এক্সৰ ওপৰত আমি এক কেন্দ্ৰ কৰি এ এক্সৰ ওপৰত আমি এটা বৃত্ত চাপ আঁকি দিম ঠিক আছে আৰু এই বিন্দুটোৰ নাম দিম আমি ডি এতিয়া আকৌ এই একে দৈৰ্ঘ্যলৈ আমাৰ এ বিৰ সমান দৈৰ্ঘ্য অৰ্থাৎ আমি একে দৈৰ্ঘ্যলৈ আমি এই ডি বিন্দুক কেন্দ্ৰ কৰি এইফালে আমি আন এটা বৃত্ত চাপ আঁকি দিম ঠিক আছে আকৌ এই সেম দৈৰ্ঘ্যলৈ বি বিন্দুক কেন্দ্ৰ কৰি আমি এইপিনে এই চাপটোক কটাকৈ আন এটা বৃত্ত চাপ আঁকি দিম ঠিক আছে তো এই চাপ দুটাই কটা বিন্দুটোৰ নাম দিম আমি সি এতিয়া এই বি সি আৰু এই ডি সি সংযোগ কৰি দিয়া বি সি আৰু ডি সি আমি সংযোগ কৰি দিলো তো আমাৰ এ বি সি দিয়ে হৈ গল আমাৰ আঁকিবলগীয়া বৰ্গ ঠিক আছে যত আমাৰ প্ৰত্যেকটো বাহুৰ মাপে আমাৰ কি আছে 6.4 সেন্টিমিটাৰ আৰু প্ৰত্যেকটো কোণৰ মাপ আছে আমাৰ 90 ডিগ্ৰী ঠিক আছে সো ইয়াৰো আমাৰ অঙ্কন প্ৰণালীটো স্ক্ৰিনত দিয়া আছে